One coming straight from out of the dance hall. উঠে যাম বুলি ভাবছোঁ তো ৰ পিছে এই বুঢ়া চাইকেলখন লৈ লৈ সদায় সদায় কিমান যাম সৌৰক চাকৰি কৰা বুলি মিছৌ ভাব দি পেলাই চলি আছোঁ বুঢ়াই আৰু আচল কথা গমেই পায় নেকি আজি গাড়ী ঘৰাও নাই অসম বন্ধ কাৰোবাৰ এটাৰ বাইক চাইক এখন পালি ভাল আছিল সন্মানটো কিবাকৈ ৰক্ষা হ'ল হয় বাদ দি যি আছে পেডেলকে মাৰি দিওঁ নজরুল কালু নে মনচিৰ বাবা ক'ত যাবা ওলছা মই সৌঠিক যাম বুলি ভাবছিলোঁ পিছে তই বা কহাৰ পাই সৰুৰে ঠেক অঁ কি সৰুৰে ঠেক যাবি নেকি অঁ এই বুঢ়া চাইকেলখন লৈ বুঢ়া চাইকেল মানে এটা কথাই বাবা একদম বুঢ়ো হৈছিলোঁ এই কি নাই দেখা হৈছে এখন চাইকেল লৈ গ'লে চাজব ইমান ঠাট্টা কৰি লাভ নাই আচল কথাটো কি গম পাইছে না থৈ কিয় নাই মামাৰ লাগছি এই মই যাওঁ দেখছা এই মাৰি গাড়ী লৈ পেলাই ঘূৰি আছোঁ এনেই এগলাখনত ঘূৰাৰ কাৰণেই লৈছোঁ এইখন গাড়ী আচ্ছা বাকী আৰু যেতিয়া আমি যাম সৌঠেক এই বেগ দি BMW লৈ যাম তোৰ সেনেকৈ ভাঙা চাইকেল লৈ নাযাওঁ হ'ব বাবা ইমান BMW ভাব দিলে খোলপীয়া তলত তাতে সেই বাঁহৰ তলত খেলাই নাথাকা জেগাত ঘৰ বান্ধি নাথাকিলি হয় হ'ব ইমান ভাব দিবা নালাগে তই একে নাচাজেই এখন এই নীলি নাচাজেই হ'ব দে কিবা বেলেগ ক'ব লগা আছে যে ক নাই যদি বাবা ইয়াৰ পৰাই মই এক জেগাত যাব আলছোঁ মোৰো এনে মিছা দিমাগটো তুলি নলবি গম পাইছা মোৰ হাঁহি উঠছে কিবা যদি তোৰ পৰামৰ্শ উপদেশ দিব লগা আছে দি সোনকালে লোন লৈ ল'ব পাৰোঁ মাটি বন্ধকি থৈ ল'ব পাৰোঁ কিন্তু পিছে তেলৰ যিহে দাম বুজিছে না এখানেই লৈ ঘূৰি আছা আৰু বন্ধন লোৱাৰ কথা কৈছে চক এটা বুদ্ধি দিওঁ দে কচোন কি বুদ্ধি দিবি এই মই অলপ সময় মই হেৰি কৰোঁ এই মোবাইলটো ক'ত গাড়ীতে থলোঁ নেকি চাওঁচোন ভালকৈ চাই লওঁ ক'ৰবাত থাকিব পাৰে না পিছ পকেটত দেখিন চাওঁ এটাৰ পৰাই খিৰাওঁ মই পাৰিলি মদটো আৰু কিয় ব্যৱহাৰ কৰোঁ হেৰি এই মোবাইল আছে নেকি তোৰ তাত মই মোবাইল চলাবই নাজানো এই চুইচ টিপই নাজানো মোবাইলো নাই কি কবি বাবা ৰহতে মই হাঁহিয়ে উঠে তোৰ কথা শুনিলি হ'ব ইমান ইনচাল কৰিব নালাগে দেই ফটাফট কিবা ক'ব লগা আছে যে মোৰ এনে টাইম লছ নকৰিবি বুজিছা নাই মই এটা কথা ভাবি আছোঁ কি কথা বা ভাবছা কিজানি মোৰো কিবা উপকাৰ হয়ে সেইটোৰ পাই মই চলি এটা কথা এই ফোন এটা কৰোঁ দে তোৰ অলপ উপকাৰ হওক দেচোন দে কৰ আহি আছে টেনশ্যন নলবি দে দেখা যাক কি হয় মই মোবাইলটো টিপি আছোঁ আছে নাই হেল্ল' মজামিল শুনচোন এই ক'ত আছা তই মই অলপ দূৰত আছোঁ এটা মানে ইউটিউবৰ ভিডিঅ'ৰ শ্বুটিং আছিলে তই আহচোন হয় নেকি মই শুনচোন অলপ দেৰি হ'ব কিন্তু সোনকালে আহ হয় নেকি কি যত পত কৰি মাৰে এই কাক মাতছি এই মাতছোঁ দে আহিব দে হয় নেকি দে অলপ সোনকালে আহিবা দি পিছে বাপা হেৰি কৰ তই চিন্তা কৰিব মানে এখন লৈ গ'লি মোৰ লাজ লাগে ঠিক আছে দে মই চাইকেলখন থৈ লওঁ দে তেনেহ'লে থৈ গ'লে মনচিৰ কা ইউটিউব শ্বুটিং চলি আছে ইউটিউব শ্বুটিং চলা নাই আচলতে তোক মই বুদ্ধি কৰি মাতিছোঁ কিয় এই মানুহ যাব ওলছি এক জেগাত এই সৌৰা উঠাই যাব হেৰি মই কি কৰিব লাগিব এই তই তাক বাইকত থৈ আহিব লাগে হয় নেকি সেই হেৰি কৰ এই মানুহটোক লৈ যাগে যা তই আৰু মানে খানা চানাও ভাল হ'ব যা টেনশ্যন এই মানুহটোক দেখিছা না চাইকেল বুঢ়া চাইকেলখন লৈ যাব ওলছি হেৰি কৰ তই লৈ যাগে যা আপুনি হেৰি কৰ চাইকেলখন থৈ আহক যাওক হেৰি তেল চেল ভৰাই দিম বুলি কৈ তাক আৰু কিবা যদি চিগৰ টিকৰ খাই খুৱাম বুলি কোৱা নাই তেল ভৰাই দিব নালাগে ই মোৰ লগত চলি টেনশ্যন নলবি সেইগিলা মই কৰিম যি কৰিব লাগে এইগিলা হেৰি তই এটা কাম কৰ মই মানুহটোক লৈ যাগে আৰু এই কলি যাতে মই লৈ যাম দেই এই শুন ভালকৈ খাবা আৰু খানা চানা ভাল হ'ব যা ফ্ৰীতে খাবা আৰু একেবাৰে টেনশ্যন নাই যা যাবি হা তেতিয়াহ'লে আপুনি ঠিক আছে থৈ লওঁ চাইকেলখন চকতে থৈ লওঁ ঠিক আছে বেচেৰাই আজি বৰ ভাল এটা উপকাৰে কৰি দিলা দেই মোক
এনাই মানুহ পোৱাটো টানেই তই মই কলিজাতে মই আৰু উপায় নাই আৰু যাবই লাগিল আৰু হেৰি কৰ তই যা আহিবি ৰাতি শ্বুটিং চলিব যা আহি নাপলাগে ভালকে ধৰি লৈ যাবি ভালকে ধৰিবি আজি মোৰ কাৰণে ফ্ৰীত পালি যাওঁ দে আৰু যা দে হা ধৰবি ময়ো যাওঁ ঘৰৰ পৰা এতিয়া ময়ো যাওঁ দে ঘৰত অলপ দোকানৰ পৰা কিবা অলপ লৈ লওঁ কথাটো কৈছ দোকানীয়ে নাই দেখোন গাঁৱত দোকান গিলা নাই নেকি বোধ হয় দোকানী নাই দোকানী এটা আছে নেকি অলপ কিবা বস্তু লাগিছিল কি নিয়া যায় সৰুতে চিনিও পাব নহয় চিনিও পাব নহয় ঠিক আছে পাপু ও পাপু কুনিয়াই কি কৰি আছা ঘৰত বহুত দিনৰ মূৰত পালে আলো দে পাপা আৰু মানে দেউতাক গেছি বুঢ়াটো খালি কামে কৰি থাকে নেকি নাই আৰে বাবা বাহিৰতে বহু দে অলপ বসু মিঠাইখিনি লো আছে পিছফালে মাটি বাৰী বহুত মোটামুটি প্ৰায় 1.5 কথামান আছে পিছফালে বহুত সময় হ'ল বহাৰ ক'ত আছিল আপুনি হয় নেকি ঠিক আছে এয়াও মানে মোৰে এছিষ্টেণ্ট অফিচৰ মানে মোৰ আজিকালি অলপ কামৰ হেৰিটো বাঢ়ছি না চৰকাৰ চেঞ্জ হোৱাৰ পৰাই পৰিৱৰ্তন হোৱাৰ পৰা আছে 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 ভালে আছে বাকী চব ভালে আছে আপোনাৰ হয় নেকি ঠিক আছে হয় নেকি এই পাপুটো বদমাছ এটা আছিলা ঘূৰা মিলা কৰি পানী খাম অলপ পানী নালাগে নালাগে হ'ব আমি তাৰমানে অফিচত মানে অনবৰত ফেনৰ তলতে থাকোতো অলপ ঠাণ্ডা পৰি আছে কথা নাই এনাৰ্জি মোটামুটি ক্লিয়াৰ গোটেইকেইটাৰে হৈছে নাম কিন্তু এটাৰো অহা নাই আছে আছে তাই একদম মানে পুৰা তাই অলপ স্মাৰ্ট না গোটেইকেইটাত কৰি তাই আছে মানে এনেকে নাই না বাকী আৰু পানী হ'ব 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 আপুনি আৰু ইমান কষ্ট কৰিব নালাগে পানী মই নাখাওঁ দে মোক বেয়া লগা নাই নাখাওঁ তুমি নাখাওঁ অফিচত তাৰমানে এচিত থাকো না আমি একেলগে সেই গতিকে তাৰমানে অলপ সেনাই আনিছে অলপ চৰ্দি লগাৰ দৰে হৈছে নালাগে ঠিক আছে অলপ কৰি নাই
কি হ'লে দুটা পাৰাতে লৈ গৈ যা কাটাত পাম মই এই হেৰি ভাবি যা সমিতিত পাব পাৰা ঠিক নাই যা তাকে যা যা তাড়াতাড়ি হ'ব যা। মই আনিছোঁ দে ঐ ফাদাৰ ফাদাৰ কি হ'লে একে নাহে কিয়া ঘৰত গেলি ক'ত সোমাই আছে তই ইয়াতে একলাই ভিনিতে বহি পেলাই থাকে আনিছে আৰু কি পাৰ এটা আহি আছে তেতিয়াহ'লে নাপলি কি কৰিম হ'ব 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 নাপলি কি কৰিম মই এটাই পাইছোঁ হ'ব দে হ'ব দে হ'ব দে এইটো দি দে এইটো হেৰি যি কৰা কোৱাত তই বৰ আঞ্জা বনাব জানে ন মজা হৈছে শাহুতকৈ মই শহুৰে বেছি মৰম কৰে গম পাইছা না শাহুতকৈ মোৰ মানে শহুৰটোৱে অলপ বেছি মৰম মোৰ শাহু নহ'লেও কথা নাই গম পাইছা না বহ বহ অলপ জিৰাই লওঁ দে অলপ জিৰাও দে গামোচাখন অ' পাপু পাপু এই বাৰু গামোচাখন লৈ যা জোঁৱাইটো এনে বেছি দিন থকাকৈ নাহেই এইবাৰ 2-3 দিন থাকিলাক কি বেয়া কথা কিবা এটা ব্যৱস্থা কৰিব লাগিছিল ৰাতিটো খালা পালাই দি পৰদিনা আজি তাৰপিছত পৰদিনা ৰাতি খালা ডিমাই দি এতিয়া কি খুৱাওঁ আৰু 2 দিনটো পচলাই খালা এতিয়াও দিয়ে পচলাইহে কৰা ভাল হ'ব পাপাটো উদ্গাল অ' বাপু ক'ত মৰে চলি অ' বাপু কি এই শুন শুন কি হ'ল শুন ভিনেৰে ইয়াতেতো 3 দিন ভিনেৰে ইয়াতেতো থাকিলাকেই 3 দিন হ'ল আজি যাৱাই নাই মইতো সেই সিদিনাই ঘূৰি যাব বুলি ভাবিছিলোঁ গতিকে আজি 3 দিন থাকিলে গতিকে এতিয়া ব্যৱস্থা কি কৰোঁ তই না মই কি কৰোঁ তই কি কৰা হেৰি কৰ এই কল পচলাকে একডাল আনগে যা খাই ভাল পাইছি ভিনেৰে কালিও কাটছোঁ ৰাতিও কাটছোঁ আজি এতিয়া কল পচলা খোৱাবি এন্দক ভিনেৰে টাউনত থকা মানুহ কল পচলা ভাল পায় যা হ'ব যা আনগে নাকটো মই কল চল সদায় কাটি কাটি কল চল হৈ গৈছে এতিয়া ঐ যা আনগে যা যা হ'ব যা একো নহয় যা যা খাই যা ভাল পাই যা হয় নেকি কিহৰ কাৰণে অঁ কালি দিনত খোৱালি কল পচলাই দি ৰাতি খোৱালি কল পচলাই দি পৰহিও খালোঁ কল পচলা খালি কল পচলা মোক কি হাতী বুলি ভাবছি নেকি সৰু বুঢ়াই অ' বাই আকৌ হাতীৰ ততে বিয়া দিছি This one coming straight from out of the dance hall. ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰিব ভিডিঅ'টো কমেণ্ট কৰক আৰু কোণত থকা ঘণ্টা বটনটো ঘুচা মাৰি দিয়ক ছাবস্ক্ৰাইব কৰিব অঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইটো আমি মানুহক কাৰণে বিৰক্ত কৰাৰ কাৰণে বনোৱা নাই জাষ্ট এটা মানুহক মনোৰঞ্জন দিয়াৰ কাৰণেহে বনাইছোঁ অ'কে